এয়া আমি কিনিছোঁ ৰবাব টেঙা দুটা জলকীয়া মছলা ইয়াত সোমাই দিওঁ এয়া আমাৰ জলকীয়া মছলা কিবা কিবি আছে আৰু এয়া আমি খাবলৈ গৈছোঁ ক'ত যাম আমি খাবলৈ এতিয়া ধনশিৰি পাৰত আজি আমি ৰবাব টেঙা খাবলৈ যাওঁ এই ৰ'দো দি আছে আৰু প্ৰায় আমি যিহেতু বাগান কোৱাৰ্টাৰত থাকোঁ চ' বাগান কোৱাৰ্টাৰত আচলতে পৰিৱেশটো বৰ আইচলেটেড হয় আৰু যিটো গাঁৱৰ পৰিৱেশ বা ৰবাব টেঙা খোৱাৰ যিটো পৰিৱেশ বা অনুভৱ মুকলি ঠাইত বা পথাৰত সেই অনুভৱটো আচলতে বাগানত থাকিলে পোৱা নাযায় গতিকে আমি আজি আহিছোঁ ধনশিৰি পাৰলৈ চ' এয়া আমি মৰিগাঁৱৰ নতুন বাবাথান সোমাইছোঁ সেইফালে আমি সোমাই যাম সেইখন নতুন বাবাথানখন আজি যিহেতু মংগলবাৰ সেইকাৰণে ইমান ভিৰ দেখিবলৈ পোৱা নাযায় তথাপিও এজন দুজন মানুহ আহিছে আমি তললৈ নামিছোঁ মানুহ ভিৰ হৈ যাব সেইফালে সোমাই যাওঁ এতিয়া বৰ্তমান চাহ জেগা এটা বিচাৰি ফুৰিছোঁ যোনডোখৰত খালে খাবলৈ সুবিধা হয় আৰু চ' ফাইনেলি আমি এইখন জেগা এতিয়া চুজ কৰিলোহি সেইডোখৰতে আমি বহি কাম এটা চাহ পৰি আছে চাৰিফালে চাওক চাৰিফালে পথাৰ এয়া মৌ আৰু এয়া এটা সৰুকৈ জান এটা আছে এইফালে ধনশিৰি নদীখন এইফালে বৈ গৈছে আৰু এইফালে দেওপাহাৰ এয়া আমাৰ ৰেডি হৈ গ'ল পুৰা কমপ্লিট এয়া টেষ্ট কেনেকুৱা লাগিছে নিমখ কমাইছে নি ঠিক আছে জলকীয়া কমাইছে নি জলকীয়া লৈ লোৱা জলকীয়া ৰেডি হৈ গ'ল আৰু খাওঁ আমি আজিৰ পৰা এনেকুৱা সৰু সৰু ভিডিঅ' কিছুমান আমি আপোনালোকে পাব আৰু বেছিয়ে শুনি মই বেছিকৈ টেঙা খালে বাৰু কি খাব আপুনি কমেণ্টত ক'ব কিন্তু দেই বেয়া নেকি আকৌ
আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আগলৈ যদি আপোনালোকে এনেকুৱা ডেইলি ব্লগ কিছুমান বিচাৰে এনেকুৱা ইউজুৱেল ব্লগ নৰ্মেল ব্লগ চ' দিম আৰু আগলৈতো আমি খামেই আৰু ন এনেকুৱা নেক্সট আমি কি খাম আৰু এতিয়া কৈ লওঁ ভিডিঅ'ত দেই পচন্দ হ'ব নেক্সট আমি বেলেগ এখন হাবিৰ ওচৰত যাম বেলেগ এটা ঠাইত এতিয়া পাহাৰৰ ওচৰতে নেক্সট আমি কি খাম বাৰু মেগী মাৰি দিওঁ নি মেগী নহ'বা বেলেগ কিবা এটা মেগী খাম মেগী ভালকৈ খাম আৰু খাম ত' আজিলৈ ইমানেই গুটি সিঁচিছে গুটি